হেল্ল' গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ জেগালৈ। চাওকচোন প্ৰথমতে জেগাডোখৰ বোকাখাটৰ যিবোৰ মানুহ আছে হয়তো চিনি পাবও পাৰে জেগাডোখৰ। মই প্ৰথমতে জেগাডোখৰ দেখুৱাই লৈছোঁ। চাওকচোন কিমান ধুনীয়া জেগা। সকলো পিনেই ধুনীয়া পৰিৱেশ। এটা ডাঙৰ পুখুৰী, তাতে এখন সৰু দলং। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আজি ইয়াত অসমৰ চুকে কোণে থকা জাতি জনগোষ্ঠী লোক বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত হ'বহি আৰু ইয়াত বিভিন্ন ধৰণৰ আলাপ আলোচনা হ'ব, কেনেকৈ আমাৰ অসমৰ জাতি জনগোষ্ঠীবিলাক বচাই ৰাখিব পাৰোঁ। তাৰে এখনি সুন্দৰ মিটিং হ'ব ইয়াত। আৰু বিশিষ্ট ব্যক্তিসকল আহি পোৱাহে নাই, মিটিং আৰম্ভ এতিয়ালৈকে হোৱা নাই। মই ভিতৰ চোৱা দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা পৰিৱেশ। আমি আৰম্ভ কৰোঁ। অসমৰ সৈতে লক্ষ্য ৰাখি আমি গুৰুজন আপুনি কলম সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠান আজি যি কাৰ্যসূচী লৈ আমি বোকাখাটৰ কাজিৰঙাৰ অগৰাতলীৰ আপিন অসমৰ যিটো কাৰ্যসূচী লৈ আমি সমবেত হৈছোঁ, উপস্থিত হৈছোঁ, সেই কাৰ্যসূচী পলমকৈ হ'লেও আমি আৰম্ভ কৰিব লৈছোঁ। সেয়েহে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কাৰ্যসূচী আগুৱাই নিবৰ বাবে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বৰ্তমানৰ সভাপতি শ্ৰী দেৱকান্ত গগৈক আজিৰ সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ আমাৰ কাৰ্যকৰ্তা আছে, সকলো লোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজিৰ এই সভাখনত উপস্থিত হৈ সভাখন সুচাৰুৰূপে অনুষ্ঠিত কৰাত যি উৎসাহ যোগাইছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। সভাৰ কাৰ্যসূচী অনুষ্ঠিতীয়া বৰ বিশেষ দীঘলীয়া কাৰ্যসূচী আমাৰ কাৰ্যসূচী প্ৰথমতে আছে সভাপতি আসন গ্ৰহণ, 2 নম্বৰ আছে বিশিষ্ট অতিথি আসন গ্ৰহণ, 3 নম্বৰত মৌন প্ৰাৰ্থনা, 4 নম্বৰত সভাৰ উদ্দেশ্য ব্যাখ্যা, 5 নম্বৰত মঞ্চৰ সম্মতি। 2018 চনতে আমি জন্মগ্ৰহণ কৰিলোঁ। তাৰপিছত এই লালন পালন কৰিবৰ বাবে ক্ৰমে কৰোণাৰ মাজত আমি বহু সংঘাতৰ মাজত আমি অতিবাহিত কৰি আছিলোঁ বা অতিবাহিত কৰিলোঁ। আৰু এতিয়া গোটেই আমাৰ কাৰ্যক্ৰমণিকাবোৰ বা অনাগত দিনত কেনেকৈ আমি মঞ্চখন আগুৱাই লৈ যাম, জাতিক কেনেকৈ নেতৃত্ব দিম, সেই কথালৈ চিন্তা চৰ্চা কৰি আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। সেয়েহে আমি দুজনমান সমল ব্যক্তিক আমাৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰবক্তা ক'ব লাগিব। কেইবা বছৰো হ'ল চাগে ছাৰৰ ৰিটায়াৰ হোৱা, 13 বছৰ তথাপি ডেকা হৈ আছে। তেখেতক আমি সম্বৰ্ধনা দিবৰ বাবে আমাৰ সামাজিক অনুষ্ঠান ডাঙৰ কথা সামাজিক অনুষ্ঠান এই ক্ষেত্ৰত আমাৰ ঐক্যতাৰ বহুত অভাৱ দেখিছোঁ। আৰু বহু দিনৰ পৰা যেতিয়া জংঘলৰ পৰা এই অনুষ্ঠানটো ধৰিব আপুনি যদি মই প্ৰত্যেক সহযোগ কৰিব পৰা নাছিল, কাৰণ বিশেষ ক্ষেত্ৰে মই এটা দায়িত্ব লৈছোঁ।
দূৰৰ পৰা হ'লে মই সহযোগ কৰিছিলোঁ, কিন্তু এইবাৰ কাৰণ এই অনুষ্ঠানটোৰ কাৰ্যকৰ্তাসকলৰ কাৰ্যক্ৰম কিছুমান মই দেখিছিলোঁ, মই অনুভৱ কৰিছিলোঁ, বৰ ব্যস্ত তথাপিও ক'বলৈ বহুত আছিল, কিন্তু নকওঁ, বিশেষ সন্তোষজনক নহয়। কাৰণ আজিৰ তাৰিখত আমি উদীয়মান যুৱক, আমি ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমি জড়িত। গতিকে কিছুমান কথা আমি উপলব্ধি কৰিব পাৰোঁ, কিছুমান কথা মানুহক বেয়া পালেও খুলি ক'ব নোৱাৰোঁ, কিন্তু তথাপিও আমি সেই মানুহজনৰ যেতিয়া আমি লগ পাম, ব্যক্তিগত নহয় কিন্তু নিশ্চয় কম যে আপোনাক মই ভাল পাম। এই অনুষ্ঠানত এই নামটোতে বহুত মানুহৰ সন্দেহ আছে, কিন্তু কিবা জনজাতীয় ট্ৰাইবেল অৰ্গেনাইজেশ্যন হিচাপে মানে বহুতে এতিয়াও ভাবি ট্ৰাইবেল অৰ্গেনাইজেশ্যন বুলিয়ে ভাবে, কিন্তু আমাৰ অসমীয়া জাতিটো এটা জাতি নহয়, এটা সংমিশ্ৰিত জাতি। ইয়াতে সাধাৰণ জনগোষ্ঠীসকলো আছে, ইয়াতে জনজাতীয় জনগোষ্ঠীখিনিও আছে, ইয়াতে অনুসূচিত জাতি জনগোষ্ঠীখিনিও আছে। কিন্তু আমি জনগোষ্ঠীও কৈ দিয়াৰ কাৰণে সৰহখিনি মানুহে ট্ৰাইবেল এটা মানে ভৰাই পেলাই আমি বুজাব বিচাৰিছোঁ। এতিয়া আহিব লগা দিনত অসমৰ কেৱল জনজাতীয় জনগোষ্ঠীৰ কাৰণে নহয়, অসমত বসবাস কৰা সকলোখিনি জাতি জনগোষ্ঠী, ইয়াতে সাধাৰণ জাতিখিনিও সাধাৰণ জাতিৰ যিখিনি জনগোষ্ঠী আছে, আমাৰ সংবিধানে অনুসূচিত জাতি বা জনজাতি বুলি যিখিনি জাতি মানে পৰিচিত কৰি থৈছে, সেইখিনিও গোটেইখিনি মিলিয়ে সকলোৰে কাৰণে সকলোৰে পৰিচয় ৰখাৰ কাৰণে আৰু এই বৰঘৰ কনচেপ্টটোত আমি অসমত বসবাস কৰা মুঠ কিমান ক্ষুদ্ৰ বৃহৎ জাতি জনগোষ্ঠী আছে, সাধাৰণেই হওক জনজাতীয় এই গোটেইখিনিকে পৰিচয়, কৃষ্টি, সংস্কৃতি, খাদ্য অভ্যাস, কথা যাতে আমাৰ পৰৱৰ্তী প্ৰজন্ম এইখিনি মানে জানিবলৈ পায়, সুযোগ পায়, তাৰ কাৰণে এটা বৰঘৰ বুলি এটা মানে অনুষ্ঠান কৰিব। সেই তাত আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে এই গোটেই কেৰেক্টাৰিষ্টিকখিনি মানে শ্ব'কেছ কৰা হ'ব, প্ৰদৰ্শিত কৰা হ'ব। আৰু সেইখিনি এটা যাদুঘৰৰ ঘৰৰ নিচিনাকৈ নহয়, মিউজিয়ামৰ নিচিনাকৈ নহয়, এটা লাইভ মানে চিত্ৰ থাকিব, জীৱন্ত এটা মানে হেৰি ৰাখিবৰ কাৰণে আমি মানে ধৰক আহোম জনগোষ্ঠীৰ গোটেই কথাখিনি মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে কৰি যোৱা গোটেই কামখিনি, খোৱা বোৱা পিন্ধন উৰণৰ পৰা গোটেই কামখিনি, খেতি বাতিৰ পৰা গোটেই কামখিনি এটা আহোম কেম্পাছ থাকিব। সেই কেম্পাছটোত আহোমৰ গোটেইখিনি, ইটো কেম্পাছ বোলে মিচিং কেম্পাছ, মিচিঙৰ গোটেইখিনি মানে এই বৰঘৰ ক্ষেত্ৰতো আমি মনতে ভাবিছোঁ এটা বৃহৎ পৰ্যটন ক্ষেত্ৰও হওক, এই বৰঘৰ ক্ষেত্ৰতো এটা এক গৱেষণা ক্ষেত্ৰও হওক, তাত মানে গোটেইখিনি সমল পাব। অসমীয়া জাতিৰ এক বৃহৎ অংগ আহোমৰ বিষয়ে জানিবলৈ হ'লে বৰঘৰ ক্ষেত্ৰত গ'লেই সকলোৱে জানিব পাৰিব, আমাৰ নিজৰ মানুহো পাৰিব, অসমৰ মানুহো পাৰিব, বিশ্বৰ মানুহো পাৰিব। তেনেকুৱা কোনো এতিয়ালৈকে ব্যৱস্থাপনা অসমত নাই। আমি ভাবিছোঁ সেইকাৰণে অসমত কিমানখিনি জাতি জনগোষ্ঠী আছে সেইখিনি এনলিষ্টেড কৰি এইখিনিৰ ওপৰত আমি প্ৰত্যেকেই অলপকৈ এইটো এটা মানে কাম কৰি আছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ ইতিবৃত্ত আৰম্ভণিৰ পৰা এতিয়ালৈ তেনেকুৱা ধৰণৰ মানে পৰিক্ৰমাৰে আগবাঢ়ি আহি কি ষ্টেটাছত আহি কিমান সলনি হ'ল, বহুতবিলাকতো সলনি হ'ল। পুৰণি দিনত আমি আহোমৰখিনি যিমানখিনি আচাৰ আচৰণ কৰিছিলোঁ সেইখিনি এতিয়া নোহোৱাও হৈছে নহয়, সলনিও হৈছে। এই গোটেই কথাবোৰ শ্ব'কেছ কৰিবৰ কাৰণে এই বৰঘৰ ক্ষেত্ৰতো কনচেপ্টটো আমি লৈছোঁ। আৰু এইটো আমি যিমানে কাম কৰি আগবাঢ়ি গৈ আছোঁ, আমাৰ কনচেপ্টটো অলপ বহল হৈ গৈ আছে। এতিয়া মহিলাটোতো আমি সৰু কথা ভাবি আছোঁ, সেইকাৰণে সম্পাদকাৰীটো কৈছে আমি কি ভাবি জন্ম হৈছিলোঁ আৰু কি কৰিবলৈ। আমি আন্তৰিকতাৰে সম্বৰ্ধনা দি দিব বিচাৰিছোঁ
আৰু আমি যিহেতু আমি বনাঞ্চলৰ এই আপিল আকো মহৰাটোত আমি ইয়াত সমবেত হৈ আপোনালোকক শ্ৰদ্ধা জনাবলৈ পাই আজি ধন্য মানিছোঁ। সকলোকে শ্ৰদ্ধা পুনৰবাৰ জনাইছোঁ। আৰু মই কবিতা বুলি নহয়, ইয়াত মই শুনিছিলোঁ আমাৰ মাননীয় সমল ব্যক্তি দুগৰাকীয়ে ইয়াত যি কথা কৈ আছিলে সেই তাৰে অকণমান ভাৱ মই লিপিবদ্ধ কৰিলোঁ আৰু মানে কবিতা আকাৰে কবিতা আকাৰে আপোনালোকলৈ মই আগবঢ়াবলৈ লৈছোঁ। কবিতাৰ কিনো নাম ৰামধেনুৰ ৰঙেৰে লক্ষ্য সুন্দৰৰ আৰাধনা মন মগজু হৃদয়ত স্থিত কৰা লক্ষ্য প্ৰাচীন ঐতিহ্য সংৰক্ষণ কৰা লক্ষ্য গড় অসমৰ জাতি জনগোষ্ঠীয়ে গড় ঘৰৰ মজিয়াত একেলগে সংস্কৃতিৰ বন্তি জ্বলোৱা আহোম নগা বৰাহী চুতীয়া শংকৰ আজি মিটিঙত আহি সঁচাই ভাল লাগিলে, কাৰণ অসমৰ যিমানটা জনজাতীয় গোষ্ঠী আছে আজি ইয়াত সকলোৱে আহি একত্ৰিত হৈছে আৰু সকলোৰে লগত পৰিচয় হৈছে। বহুত ভাল লাগিলে। এনেকুৱা দিন যাতে সদায় মানে আহি থাকে সেই তাকে কামনা কৰি আছোঁ। মানে ভাল লাগে এনেকুৱা পৰিৱেশত আহি। আৰু এনেকুৱা এটা আমাৰ এই সাংস্কৃতিক ঐক্যমঞ্চটোৰ বিষয় হৈছে যাতে অসমৰ মানে যিমানটা জাতি জনগোষ্ঠী আছে সকলোকে একেলগে একত্ৰিত কৰাটোকে ইয়াৰ উদ্দেশ্য ব্যাখ্যা হয়। আৰু ইয়াকে লৈ মই আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। এতিয়া ঘৰ যাম এতিয়া 5টামান বাজিলে চাগে। এতিয়া মোক থ'বলৈ যাব, কাৰণ বহুত দূৰ এইটো ৰাস্তাটো, বহুত ভিতৰত সোমাই আছে ৰিজৰ্টখন। আৰু এতিয়ালৈ ৰাখিছোঁ।